হেই মজা লাইভ আজি মজা লাইভত মজা এটা টপিকস লৈ আহিছো অসমত জনপ্ৰিয় ডিম্পু দাই কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে তো ভিডিঅ'টো চাওক যেন কাবাৰ অধীনত মানে আমি স্বাধীনভাৱে আমি কিবা এটা মানে আমি ইমানত সেনেকুৱা নহয় আমি কাবাই মানে আমাক কণ্ট্ৰল কৰি আছে এতিয়া চাব গ'লে আমাৰ ভাৰতখন ক'ত আছে আৰু সেইবিলাক দেশ যিবিলাক দেশে এটা সময়ত সপোন দেখিছিল যে একদিন ভাৰতৰ পৰা বস্তু লৈ যাম ভাৰতখন চাম যে তাজমহল আছে ভাৰতত কিবা আছে কিন্তু সেই দেশ আজি ক'ত আছে ভাৰত ক'ত আছে ইয়াৰ মেইন কাৰণে হৈছে আমাৰ থিংকিং ইয়াৰ মেইন কাৰণে হৈছে আমাৰ প্লেন নাই একো প্ৰি প্লেন নাই এখন সেই ডেভেলপ লেভেলত যাব নোৱাৰা ইয়াৰ মানুহে অনলি নিজৰ কথা ভাবে মানে দেশখন নিজৰ বুলি নাভাবে মানুহবিলাকে সবচে ডাঙৰ এইটো এটা কাৰণ আমি পিছ পৰি থকা বাহিৰত চাব আপোনালোকে যিবিলাক ডেভেলপ দেশ যিবিলাক ডেভেলপ হৈ গ'ল তেওঁলোকে এইটো সদায় জানে যে আমি নিজে কেতিয়াও মানে সেই কৰিব নোৱাৰোঁ কি বুলি কয় নিজে ভালে থাকিলে এখন দেশ ভাল নহয় আমি চবকে এটা ফেমিলি বুলি ভাবিব লাগিব দেশৰ মানে ইয়াত মানে কি হয় এজন কোনোবা মিনিষ্টাৰ হ'ব তেওঁ প্ৰথমতে ভাবিব নিজৰ কথা এইটো বহুত হাই লেভেল কৈছোঁ মিনিষ্টাৰ তেওঁ কৰাপশ্যন কৰিব নিজৰ কাৰণে কিবা কৰিব আমি যদি ৰাস্তাৰেও গৈ থাকোঁ ন ইয়াতো আমি দেখিম নিজৰ কাৰণে যে কোনোবাই পাৰ্কিঙত যাব হৰ্ণ মাৰি থাকিব মই যাব পাৰিলে হ'ল বাকী মাৰো গুলি হা কিবা বস্তু খাব চিপছ পেকেট খিৰিকীৰে পেলাই দিব মোৰ গাড়ীখন চাফা থাকিলে হ'ল বাকী ৰাস্তা মাৰো গুলি 50-50 আৰু মোৰ মতে আৰু এনেতো স্বাধীনে আমি যেনেকুৱাকৈ আমি স্বাধীনভাৱে চলিব পাৰোঁ কিন্তু কিছুমান ক্ষেত্ৰত ধৰক আমি এতিয়া ধৰক বস্তুৰ দাম বাঢ়ি আছে কিবা বাঢ়ি আছে মানে সেই বা ধৰক এতিয়া কিবা বিল চিলেই হওক কিবাই হওক বহুত বেছি হাৰত বাঢ়ি আছে তাৰ ফলত মানে আমি যেন কাবাৰ অধীনত মানে আমি স্বাধীনভাৱে আমি কিবা এটা মানে আমি ইমানত সেনেকুৱা নহয় আমি কাবাই মানে আমাক কণ্ট্ৰল কৰি আছে এইটো এনেকুৱা লাগে কিন্তু চাগে ছিষ্টেমটো এনেকুৱাকৈ চলিব লাগিব কিন্তু হ'লেও আমি লাহে লাহেটো ঠিক কৰিব লাগিব আৰু যিটো হয়তো মহাত্মা গান্ধীয়ে যিখন দেশৰ সপোন দেখিছিল তেখেতে ৰাম ৰাজ্য বা যিখন এৰি গ'ল ইংৰাজে তাৰ পৰা আজি কি হ'ল বা কি হ'ব পাৰিলেহেঁতেন আজি যেতিয়া ইউৰোপ বা আমেৰিকা ইমান বেছি ডেভেলপ হোৱা নাছিল সেই সময়ত ভাৰত কিমান ডেভেলপ ইমানেই বেছি ডেভেলপ যে সেয়ে আপোনাৰ এই আগৰ দিনৰ ৰজা মহাৰাজাবিলাকে যিবিলাক বাহিৰৰ কোনোবা কি হওক এইবিলাক মই ইমান পাহৰিছোঁ বাৰু তেওঁলোকে আহিছিল কি কৰিব যে ভাৰতৰ পৰা বস্তু শিকিব বা ভাৰতৰ পৰা ধন চুৰ কৰি লৈ যাব হা কিন্তু এতিয়া চাব গ'লে আমাৰ ভাৰতখন ক'ত আছে আৰু সেইবিলাক দেশ যিবিলাক দেশে এটা সময়ত সপোন দেখিছিল যে একদিন ভাৰতৰ পৰা বস্তু লৈ যাম ভাৰতখন চাম যে তাজমহল আছে ভাৰতত কিবা আছে কিন্তু সেই দেশ আজি ক'ত আছে ভাৰত ক'ত আছে ইয়াৰ মেইন কাৰণে হৈছে আমাৰ থিংকিং ইয়াৰ মেইন কাৰণে হৈছে আমাৰ প্লেন নাই একো প্ৰি প্লেন নাই তো সেয়ে আৰু এইবিলাক ক্ষেত্ৰতে চাগে আমি পৰাধীন হৈ আছোঁ যিখন দেশক মানে যিখন দেশলৈ আহিছিলে ইংৰাজ বা সেই ব্ৰিটিছ চৰকাৰ যিখন দেশলৈ আহিছিলে এইখন দেশৰ সম্পদ দেখি এইখন দেশৰ যি সম্পদ সম্ভাৱনাময় এখন দেশ এই দেশখনৰ আকৃষ্ট হৈ এই দেশখনৰ পৰা লৈ যাবলৈ এই ঠাইলৈ আহিছিলে আৰু সেই ঠাইখন সেই দেশখন আজি কি তাৰিখত আছে আজিৰ তাৰিখত কি ঠাইত আছে আৰু যিয়ে লৈ যাবলৈ আহিছিলে সিহঁত ক'ত আছে হয় মই ইংলেণ্ডত গৈছোঁ ইংলেণ্ডত গৈ মানে সিহঁত বোলো ধনীয়ে বহুত দেশৰ পৰা সিহঁতে বস্তু নি পিনে সেই কৰিলে কিন্তু তাৰ ঠাইত চাব গ'লে মানে যদি আমি চাব যাওঁ ন সবচে ডাঙৰ এটা মেজৰ কাৰণ আমাৰ ইণ্ডিয়াখন সেই ডেভেলপ লেভেলত যাব নোৱাৰা ইয়াৰ মানুহে অনলি নিজৰ কথা ভাবে মানে ইয়াত মানে কি হয় এজন কোনোবা মিনিষ্টাৰ হ'ব তেওঁ প্ৰথমতে ভাবিব নিজৰ কথা এইটো বহুত হাই লেভেল কৈছোঁ মিনিষ্টাৰ তেওঁ কৰাপশ্যন কৰিব নিজৰ কাৰণে কিবা কৰিব আমি যদি ৰাস্তাৰেও গৈ থাকোঁ ন ইয়াতো আমি দেখিম নিজৰ কাৰণে যে কোনোবাই পাৰ্কিঙত যাব হৰ্ণ মাৰি থাকিব মই যাব পাৰিলে হ'ল বাকী মাৰো গুলি হা কিবা বস্তু খাব চিপছ পেকেট খিৰিকীৰে পেলাই দিব মোৰ গাড়ীখন চাফা থাকিলে হ'ল বাকী ৰাস্তা মাৰো গুলি মানে দেশখন নিজৰ বুলি নাভাবে মানুহবিলাকে সবচে ডাঙৰ এইটো এটা কাৰণ আমি পিছ পৰি থকা বাহিৰত চাব আপোনালোকে যিবিলাক ডেভেলপ দেশ যিবিলাক ডেভেলপ হৈ গ'ল তেওঁলোকে এইটো সদায় জানে যে আমি নিজে কেতিয়াও মানে সেই কৰিব নোৱাৰোঁ কি বুলি কয় নিজে ভালে থাকিলে এখন দেশ ভাল নহয় আমি চবকে এটা ফেমিলি বুলি ভাবিব লাগিব দেশৰ সেইকাৰণে তেওঁলোকে কিবা এটা কাম কৰিলে আনতটো চাই কিবা এটা সেই কৰিলে কিবা এনি ষ্টেপ তেওঁলোকে চাই লয় তাৰ আগত কি হ'ব তাৰ পিছত কি হ'ব এটা ইয়াত বিল্ডিং উঠাই দিব চাব সেই কাষৰ যি বিল্ডিংটো আছে 120 বছৰ পুৰণি সেই বিল্ডিংটোত এই বিল্ডিংটোৱে কি ক্ষতি কৰিছে কিন্তু আমাৰ ইয়াত একো নাচায় আমাৰ ইয়াত মানে জাষ্ট প্ৰেজেণ্ট মুমেণ্টটো চাই ফিউচাৰটো কি হ'ব নাচায় পাষ্ট কি আছিল নাচায় প্ৰেজেণ্ট মুমেণ্টত চাই পিনে এটা কাম কৰিব যায় যাৰ ফলত আমাৰ দেশখন মানে একো ছিষ্টেমেটিক নাথাকে মানে